কাৰ্বি আংলঙক তুলিৰাম ৰংহাং আৰু হিমন্ত বিশ্ব শৰ্মাই আদানী আম্বানীৰ কলনী বনাব বিচাৰিছে। ইয়াত তেওঁলোকৰ কাৰ্বি মানুহৰ ভৱিষ্যতৰ কথা চিন্তা নকৰে, ইয়াত থকা ডিমাচা মানুহৰ ভৱিষ্যতৰ কথা চিন্তা নকৰে, ইয়াত থকা আদিবাসী মানুহৰ কথা তেওঁলোকে চিন্তা নকৰে। ইয়াত তেওঁলোকে চিন্তা কৰে কেইটামান কমিশ্যনৰ বিনিময়ত কেৱল আদানী আম্বানী ৰামদেৱৰ দৰে বেপাৰীক। আজি চাব কাৰ্বি আংলঙৰ প্ৰায় আধা মাটি তেওঁলোকে আদানী আম্বানীক দিবলৈ বিচাৰিছে। আজি যদি তেওঁলোকৰ কাৰ্বি মানুহৰ হাতৰ পৰা মাটি যায়, এই মানুহবিলাক ক'ত থাকিব? আমি দেখিছোঁ আগতে যে গুৱাহাটীৰ আশে পাশে সোণাপুৰ অঞ্চলৰ পৰা কাৰ্বি মানুহবিলাক কেনেকৈ গুচি যাব লগা হ'ল আৰু তাত আহি পেলাই বেলেগ বেলেগ ঠাইৰ মানুহ আহি পেলাই তাত বসবাস কৰি আছে। আজি সেই একে পৰিস্থিতি কাৰ্বি আংলঙতো হিমন্ত বিশ্ব শৰ্মা আৰু তুলিৰাম ৰংহাঙে কৰিবলৈ বিচাৰিছে। আজি ইয়াত যি পাম্প ষ্ট'ৰেজ প্ৰজেক্টৰ বিৰুদ্ধে 26খন গাঁৱৰ মানুহে আহি প্ৰতিবাদ কৰিছে, এই কথা কিন্তু তুলিৰাম ৰংহাঙে গুৰুত্ব দিয়া নাই, এই কথা হিমন্ত বিশ্ব শৰ্মাই গুৰুত্ব দিয়া নাই। আজি চাব ইয়াত চলাৰ পাৱাৰ প্ৰজেক্ট, কম্প্ৰেছ বায়'গেছ, পাম্প খেতি, হাইডেল পাৱাৰ, হাইড্ৰ' পাৱাৰ, পাম্প ষ্ট'ৰেজ, ইমান লাখ লাখ বিঘা মাটি আদানী আম্বানী ৰামদেৱৰ দৰে বেপাৰীক দিবলৈ বিচাৰিছে, তাৰ কোনো হিচাপ নাই। গতিকে আজি আমি ইয়াত এটা কথাই ক'ব বিচাৰিছোঁ, আজি আমি দীৰ্ঘদিনৰ পৰা কাৰ্বি আংলঙত